Hey guys, welcome to my YouTube channel. আপোনালোকে চাই আছে মোৰ YouTube চেনেলটোৰ নাম আছে I Love Trevel And Explore মানে মই চেনেলটোৰ নামটো বহুত ভাবি চিনি দিছোঁ কাৰণ মই ট্ৰেভেল কৰি ভাল পাওঁ আৰু বিভিন্ন ঠাই এক্সপ্লোৰ কৰি ভাল পাওঁ সেইবাবে নামটো দিছোঁ I Love Trevel And Explore আৰু আমাৰ ওচৰত মানে সৰু সৰু ল'ৰা ছোৱালীবোৰক ভাওনা প্ৰশিক্ষণ দিয়া হৈছে মানে 10 ডিচেম্বৰত হৈ আছে ভাওনা আৰু সৰু সৰু ল'ৰা ছোৱালী মানে নতুনকৈ শিকাইছে আৰু মই তাত আপোনালোকক দেখুৱাম কিদৰে প্ৰশিক্ষণ দিয়া হৈছে আৰু ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে কাৰণ নামঘৰত মানে মোবাইল টিপি থাকিলে অলপ বেয়া বুজায় ন বাট যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মই কাইলৈ গৈ আছোঁ যোৰহাট কলাক্ষেত্ৰ মজা ব্লগ আহি আছে পৰহিলৈ চাই থাকক আৰু এতিয়া যাওঁ নামঘৰলৈ দোকান বা পেন এটা কিনি আনিলোঁ থৈ গৈছোঁ মানে কাইলৈ এফালে যাম নহয় সেইবাবে আনিলোঁ আৰু বাইকখন সোমোৱাই গেটখন মাৰোঁ আৰু যাওঁ নামঘৰলৈ ৰাস্তাত গুদুক লগ পাই গ'লোঁ আৰু তাকো লৈ গৈছোঁ ভাওনা চাওঁগৈ বুলি আৰু আগত দেখিলোঁ যেন 5টামান কুকুৰ বাপৰে ৰ'ব লাঠি এডাল বিচাৰি লৈ নহ'লে কামুৰিলে ভাওনা চোৱা ষ্টেজ হ'ব মোৰ ইফালে আৰু নামঘৰ ওচৰ পালোঁ মানে এইখন মানে ফাষ্ট ফুডৰ দোকান হয় আৰু নামঘৰ ওচৰ পালোঁহি নামঘৰত লগ পাই আছোঁ আপোনালোকক নামঘৰত পূৰা মানে ভাওনা কৰা চলি আছে মানে খোলৰ মাত গুমগুমাই আছে আৰু মানে এই জেগাকণ মানে মোৰ চবতকৈ ভাল লাগে দিনৰ সময়ত আৰু এইফালে ভাওনা চোৱা মানে ভাওনা চাই আছে ময়ো যাওঁ আৰু ভিতৰলৈ ভিডিঅ' কৰিম অলপ পাছত আৰু ভাওনা কৰা পূৰা মানে মোৰ হালি ষ্টাৰ্ট হৈ গ'ল আৰু মই এতিয়া ইমান কথা কৈ নাথাকোঁ আপোনালোকে ভাওনাখন চাওক আৰু এনজয় কৰক उठा दो वही तो अरे ठंडा लग रहा है এনেকৈ আমাৰ বহুতো অভিনয় ইয়াত কৰোৱা হ'ল বাট সব অভিনয়টো দেখাব নোৱাৰোঁ আৰু এয়া বান ৰজাই শিৱক স্মৰণ কৰি আছে আৰু এইবোলে শিৱ ওলাইছে এনেকৈ আমাৰ বহুতো অভিনয় ইয়াত দেখুওৱা হ'ল কৰা হ'ল শিকোৱা হ'ল আৰু 10 অক্টোবৰত মানে ভাওনা ব্লগছ আহি আছে সব কেনেকুৱা পালে জনাব মানে সৰু ল'ৰা ছোৱালী প্ৰথম কৰিছে তেতিয়াও ভাল কৰিছে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ভালদৰে বনাব নোৱাৰিলোঁ কাৰণ নামঘৰত যদি মোবাইল টিপি থকা দেখে কয় মানে নামঘৰলৈ আহি মোবাইল টিপিছ বাহিৰলৈ ওলাই যায় মানে এইবোৰ যি টি কথা কয় ন আপোনালোকে জানেই আৰু যিমান পাৰিলোঁ দেখুৱালোঁ আপোনালোকক 10 তাৰিখে ভাওনাখন হ'ব আৰু তাৰ ব্লগছ আহি আছে মজাকৈ আৰু এতিয়া বাই বাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানে ভিডিঅ'টো ইমান ভাল নহ'লে তেতিয়াও চলি যায় আৰু হ'ব আৰু তেতিয়াহ'লে গুড নাইট